ধৰিবই নোৱাৰে খং উঠিবলৈ নুঠিবই ভিখাৰীটো এনেকৈ বিচাৰিয়ে নাপাম ব'ল টাউনলৈ যাওঁ ব'ল দাদা আমি ভিখাৰী এজন বিচাৰি আছো ক'ব না ক'ত ভিখাৰী পাম মোতকৈ আৰু ডাঙৰ ভিখাৰী নাই অঁ মই এজন শিক্ষিত নিবনুৱা মই বহুত পঢ়িলোঁ আৰু বহুত চাকৰি বিচাৰিলোঁ কিন্তু আজিলৈ এটাও চাকৰি বিচাৰি নাপালোঁ বুজিছা মই বহুত ডাঙৰ ভিখাৰী হাত ভৰি বান্ধি পুলিচক গতাই দিওঁ নেকি মোৰ ভোক লাগিছিল কাৰণেহে মিঠাই অলপ খাবলৈ গৈছিলোঁ মোৰ ঠাইত পইচাও নাই আপুনি মোক এইকণ কথাৰ কাৰণে ইমান মাৰিছেনে মোক যাবলৈ দিয়ক ঐ তই তেনেকৈ ক'লে নহ'ব তই শাস্তি পাবই লাগিব তই চুৰ কৰিছ যেতিয়া শাস্তি পাবই লাগিব লৈ যাওঁ বল লৈ যা কি ফটো উঠিব ৰ'বচোন দাদা আপোনালোকে ইয়াত গৈছে এই কিমান ডাঙৰ চুৰ কৰিছে তই দেখোন তোৰ দেউতা মোবাইল চুৰ কৰিছিলি থাক মানুহৰ আগতে ইজ্জত খেদাব আহিছে তইতো ইয়াতকৈও ডাঙৰ চুৰ ইয়াক লৈ বল কি হ'ল নমোৱা তাক নমোৱাচোন ইমান সৰু ল'ৰাটো তোমালোকে কি কাৰণে ধৰি আনিছাহে ই মিঠাই চুৰ কৰিছে গতিকে শাস্তি পাবই লাগিব মিঠাই চুৰ কৰিলে বুলিয়ে ইমান অত্যাচাৰ কৰিব লাগে নে ইমান সৰু ল'ৰা মুখখনলৈ দেখি তোমালোকৰ বেয়া লগা নাই নেকি অলপ চুৰক চুৰ বুলি কি কৰিম থানালৈ লৈ যাব লাগে ব'লা বল নাই লোৱা মই কৈছোঁ নহয় লোৱা তাক নমোৱা থোৱা তলত থোৱা তোমালোকে ইয়াক ধৰিব আহিছা এই সৰু চুৰটোক ধৰিব আহিছা তোমালোকে ইমান ডাঙৰ ল'ৰা সেই কথাটো বুজি নোপোৱা নেকি শুনা তোমালোকে যিবিলাক নেতা আছে ঠিকাদাৰ আছে সেইবিলাকে গোটেই আমাৰ মানুহবিলাকক লুটি পুটি খাইছে যদি ধৰিবলৈ মন আছে সেইবোৰ মানুহক ধৰা ইমান সৰু ল'ৰাটো তোমালোকে এই সৰু চুৰটোৰ কাৰণে ধৰিব আহিছা সেইবোৰ মানুহক তোমালোকে ধৰিব পাৰিবা সেই তোমালোকক যে যিবোৰে লুটি পুটি খাইছে সেই মানুহবোৰক যদি ধৰিব খাইছে যোৱা সেইবোৰ ধৰা গৈ যোৱা কি চুৰ কৰিছিলা মোৰ ভোক লাগিছিল কাৰণে সাধাৰণ মিঠাই এতিয়া তোমালোকে ইয়াক যাবলৈ দিয়া সৰুতে মই স্কুলৰ পৰা পেঞ্চিলডাল চুৰ কৰি আনিছিলোঁ মায়ে ক'লে ভালেই কৰিলি দে আৰু এদিন ওচৰৰ ঘৰৰ পৰা আম দুটা চুৰ কৰি আনিলোঁ মায়ে ক'লে একো নহয় দে মিলিজুলি খাওঁ আৰু সেইদিনাই যদি মায়ে মোক বুজাই দিলে হয় চুৰ কৰিব নালাগে বুলি মই কিজানি আজি চুৰ নকৰিলোঁ হয় বাৰু যি হ'ল এতিয়া ইয়াক যাবলৈ দিয়া যা সোনকালে যা আৰু নেক্সট টাইম এনেকুৱা কাম নকৰিবি যা নকৰিবি আৰু নকৰোঁ দাদা ৰ'বা আনিহা চুৰটোৰ লগত ফটো কপি উঠো দে চাল্লা ভাল মক্কেল এটা বাছিল ভালকৈ বাছিল কি জানো নিহাৰ এইখিনিতে ৰাস্তাটো অলপ বেয়া হৈ আছিলে সেইকাৰণে চুৰটোৰ ওচৰত খাই পেলালে ৰাস্তাটো কোনে বনাই মিস্ত্ৰীয়ে হেই দেউতাই কোৱা শুনিছোঁ ঠিকাদাৰে বনাই ঠিকাদাৰ ওচৰলৈ গৈ থেংক ইউ এটা কমাওঁ ব'ল